নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ ডক্টৰ গোপেশ কুমাৰ ছাৰ, আমন্ত্ৰিত অতিথি সন্মানীয় ডক্টৰ মোহন চন্দ্ৰ তালুকদাৰ মহোদয় ছাৰ, সন্মানীয় নিৰ্দিষ্ট বক্তা আব্দুল ৱাৰিছ ছাৰ, অভিজ্ঞান উন্মোচক সন্মানীয় শ্ৰীযুত মৃদুল শৰ্মা, খণ্ড উন্নয়ন বিষয়া চেঙা, মধ্যকামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ শ্ৰী বানেশ্বৰ বেজবৰুৱা ছাৰ, সন্মানীয় ডক্টৰ কৈলাশ ছাৰ আৰু ইমান বয়া ছাৰ তথা ছাত্ৰ একতা সভাৰ সভাপতি ফৰমান আলী ডাঙৰীয়া, মধ্যকামৰূপ মহাবিদ্যালয়ৰ চৰ্দাৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ তথা মোৰ অগ্ৰজ আৰু অনুজ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মহান সৃষ্টিকৰ্তা স্মৰণ কৰি মই মোৰ প্ৰতিবেদনৰ পাতনি মেলিলোঁ। আৰম্ভণিতে সেইসকল মহান ব্যক্তি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকল মহান ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত এই মহান শিক্ষা অনুষ্ঠানটি জন্ম হৈ মধ্যকামৰূপ মহাবিদ্যালয় নামেৰে এই ভূখণ্ডত আজি জিলিকি আছে। এনে এটি মহান অনুষ্ঠানত মোৰ দৰে এজন ব্যক্তিক সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব অৰ্পণ কৰি সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে অগ্ৰজ অনুজ সকলো ছাত্ৰ ছাত্ৰীক জনালোঁ আন্তৰিক কৃতজ্ঞতা। মই এইবেলি 2024-25 বৰ্ষৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক কাৰ্যনিৰ্বাহ কৰাৰ এয়া মোৰ প্ৰথম কাৰ্য মহাবিদ্যালয় সপ্তাহ। এইবেলি মধ্যকামৰূপ মহাবিদ্যালয় সপ্তাহ যোৱা 24/1/2025 ইংৰাজী তাৰিখৰ পৰা 29/1/2025 ইংৰাজী তাৰিখলৈকে অনুষ্ঠিত কৰা হৈছে। মহাবিদ্যালয় সপ্তাহত আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক বিভিন্ন অনুষ্ঠানৰ লগতে সুকুমাৰ কলাৰো বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এইবেলি মহাবিদ্যালয় সপ্তাহৰ সমূহ কাৰ্যসূচীতে ছাত্ৰ ছাত্ৰী উপস্থিতি মহাবিদ্যালয় সপ্তাহৰ সাফল্য মাপকাঠি প্ৰতিযোগীসকলৰ উন্নত মানৰ ক্ৰীড়াশৈলীয়ে প্ৰতিযোগিতাৰ মানদণ্ড বহুত উন্নত মানৰ কৰিছে। মই এই চেগতে সমূহ ছাত্ৰ ছাত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই ধন্যবাদ জনাব বিচাৰিছোঁ বিভিন্ন বিভাগৰ শিক্ষাগুৰুসকলক। তেখেতসকলৰ বহুমূলীয়া পৰামৰ্শ আৰু নীতিনিষ্ঠতাই মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতা নিয়ম মাফিক হৈছে বুলি আমি নিশ্চিত। এই চবতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক। তেখেতৰ উচ্চ উদ্দীপনাই আমাৰ প্ৰেৰণা উৎস। লগতে ধন্যবাদ জনাব বিচাৰিছোঁ সন্মানীয় অৱসৰপ্ৰাপ্ত অধ্যাপক মহোদয় ছাৰক। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈ বাধিত কৰাৰ বাবে, লগতে নিম্নলিখিত অতিথিবৃন্দই আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ উপস্থিত হৈ আমাক ধন্য কৰাৰ বাবে। শেষত আমি মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰাৰ হৈ যোৱা ভুল ত্ৰুটি গঠনমূলক সমালোচনা বিচাৰি মধ্যকামৰূপ উন্নতি কামনা কৰি প্ৰতিবেদনৰ ভুল ত্ৰুটি মাৰ্জনা বিচাৰি মই মোৰ প্ৰতিবেদন সামৰি মাৰিছোঁ। জয়টো মধ্যকামৰূপ মহাবিদ্যালয়, জয় ৰাখক। ধন্যবাদ। আমি প্ৰধান সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ খুব কম সময়ত এই প্ৰতিবেদন পাঠ কৰিবলৈ সক্ষম হৈছে। আমি বিশেষ সময় ব্যয় নকৰোঁ।